এজনী লম্ভিছে নহয় আমাৰ বাবুটোৰ দাৰ লগত টিপচি বোলাজনীৰ কথা কৈছোঁ য'তে যাব মানে পিছে পিছে ওলাবগৈ আৰু ছোৱালীজনী একেবাৰে লাজ নাই পায় পাত্তা নিদিয়ে ইমান এটা বাবুটোৰ দাই তাই আকৌ পিছে পিছে লাগি ফুৰিব সেইদিনাখন বোলে হাঁহ মাংসৰ ভাত খাবলৈ তাইয়ে হেনো মাতিছিল পিছতহে গম পাইছোঁ বৰ লাজ নাইকিয়া ছোৱালী দেই আৰু ভাটুকি পেহীও একেই তাইক একদম হেৰি ফুচলাই টেঙৰামি কৰি এই বাবাটোৰ দাক পতাবলৈ কৈছে মই জানো নহয় সেইজনী নাম লওঁতে ওলাইছেহি আহি তুমি নহলে এই চহৰত নুফুনে বাগান ভুলিয়া হেত তেৰিকা বাগান ভুলিয়া নহয় বগন ভুলিয়া সেইটোৱে বিহু মাৰিবলৈ আহিছে আকৌ এই বাকী ধুলীয়া চুলীয়া অহা নাই নেকি প্ৰেক্টিছ কৰিবলৈ টিপচি তোমাক এটা কথা কওঁ দেই বেয়া হ'লে নাপাবা আকৌ কি কথা নো কোৱাচোন তুমি যে এই বাবাটোৰ দাক কিমান তেলাই আছা যে ভাত চাত খুৱাইছা আৰু ভাবিছা যে হেৰি অকণমান তেলাই মেলি পতাব পাৰিম বুলি সেইটো কিন্তু তুমি ভুল ভাবিছা আকৌ হেৰি এইবোৰ কথা তোমাক কোনে কৈছে এইবোৰ কথা কোনেও ক'ব নালাগে নহয় এইবোৰ দেখি শুনি জনা কথা আৰু তুমি যিবোৰ কৰি আছা যি মনোবৃত্তিলৈ এইবোৰ কৰি আছা এইবোৰ কিন্তু তুমি ভাল কৰা নাই মই কি কৰিম আকৌ যি টি কথাবোৰ কৈ নাথাকিবা দেই বিহু প্ৰেক্টিছ কৰিবলৈ আহিছোঁ আকৌ ওলাই পেলাই এইবোৰ কথা ক'লে ভাল নালাগে মোৰ এইটো বিহু প্ৰেক্টিছ কৰাৰ লগত একো কথা ৰিলেটেডেই নাই তুমি কথা নক'বা তুমি কথা নহ'লাবা দেই তুমি সেইদিনাখন বাবাটোৰ তাক কিয় ভাত খাবলৈ মাতিব লাগে মানুহক কিয় ভাত খাবলৈ মাতে আকৌ মাতিছোঁ আমাৰ বাৰ লগতো ভাল আমাৰ ভাটুকি বাৰ লগত ভাল কাৰণেহে মাতিছিলোঁ ভাত এসাঁজ খাবলৈ সেইবিলাক কথা নহয় ভাটুকি পেহীৰ লগত আগৰ পৰাই ভাল আগতেতো ভাত খাবলৈ মতা নাই তুমি অহাৰ পিছতহে মাতিছা আকৌ হাঁহৰ মাংস খাই পেলাই ভাত খুৱাইছা কিয় খুৱাইছা ভাত তুমি যে সঁচাকৈ দেই ডিম্পি ইমান বেয়াকৈ কেনেকৈ ক'ব পাৰা মানুহক ইমান কেলৈ কৈছা তেনেকৈ মোক এতিয়া বেছি ভলি ভালি বুজাব দৰকাৰ নাই গম পাইছা নাই তুমি বাবাটোৰ দাৰ পৰা আঁতৰি থাকিবা কথাটো সিমানেই তেতিয়াহ'লে মই আজি চেলেঞ্জ দিছোঁ তুমি বেছিকৈ কৈ থাকা নহয় বাবাটোৰ দা অৱশেষত কাৰ লগত দিয়া হয় চাম আৰু তাতে চেলেঞ্জ দিবলৈ কি হ'ল আগৰ পৰাইতো চব ঠিকেই হৈ আছে হ'লেও মই অপেন চেলেঞ্জ দিছোঁ হ'ব ঠিক আছে তেন্তে ময়ো চেলেঞ্জ দিছোঁ বিয়াখনটো মোৰ লগতেই হ'ব দেখিব নাযায় এইখিনিত যে সঁচাকৈ কেলেনো আহিলে জানো ইয়ালৈ বাইকৰ ঘৰে ভাটুকি পেহীও কম নহয় একদম হেৰি লৈছে একদম গাঁৱলৈ দৰা দেখুৱাবলৈ নিজকে বহুত ধুন্দৰী বুলি ভাবে দেখিবলৈ বৰ ধুনীয়া বুলি ভাবে নিজকে বান্দৰীজনী আমাৰ গাঁৱত হ'ব লাগিছিলে চুলি চিঙি পাখো কৰিলেহেঁতেন এতিয়া লোকৰ গাঁও বুলিহে আমুকি টিপচি আকৌ ইমান সেই ভয় কৰা মানুহ নহয় আকৌ ডেমকেয়াৰ মানুহ আমি কথাটো আমাৰ বাইক ক'বগৈ লাগিব নেজানে নহয় আমাৰ ভাটুকি বাই এইজনীক আকৌ বৰ ভাল বুলি ভাবি থাকে সেই যে মোক এনেকৈ অপেন চেলেঞ্জ দিছে মই ক'বগৈ লাগিব ঘৰত যি দেখিছোঁ এতিয়া ভিয়াই বেজৰ ওচৰলৈহে যাব লাগিব নহ'লে নহ'ব ময়ো চাই ল'ম মোক কেনেকৈ তাই হৰাই কোনফালৰ পৰা হৰাব পাৰিব তাই আজি আকৌ আমলৰি বাঁহ এটা ভাঙিবলৈ ওলাইছোঁ পাই বিহু পাইছেহিনো কেনেকৈ আমলৰিটোক নোখোৱাকৈ থাকোঁ মইতো আমলৰিটো ভঙাত যাম খেদি খাওঁ বিচাৰি খাওঁগৈ গৈ ভদেশ্বৰ বাৰীত বোলে সেই ডাঙৰ দুটা টোপ আছে হেনো মোক মাতিছে ভাঙিবলৈ মই বোলে এটা চৰ্ত আছে আকৌ দেই মোক বোলে আধাখিনি টোপ লাগিব তেতিয়াহে ভাঙিম বৰ ডাঙৰ টোপ ধেৰ ওলাব নহ'লে বোলো সেই আমলৰি পৰুৱা কামোৰ খাই মই বোলে সেই অকণমানি একদম আকৌ এপোৱামান দিলে নহ'ব আকৌ বোলে নিবি বোলে সেই আধাটোকে নিবি লাগিলে ভাঙি দিবিচোন বোলে দুটা ডবল দুটা আছে বোলে পিঁয়াজ দি খাবা পিঁয়াজ দি পেলাই একদম সেই ফ্ৰাই কৰিব লাগে বেলেগ টেষ্টি একদম তাৰপৰা আকৌ বিহুৰ দিনাখন 100 এবিধ শাক বুটলিবলৈ আছেই গোটেই গাঁওখনত বিচাৰি 100 এবিধ শাক সেই মই বিচাৰি আনোগৈ নহয় চবেই কয় বোলে ভাটুকি তোৰ সমান বোলে সেই খুচৰিব পৰা মানুহে নাই বোলে কুকুৰা খুচৰণ দি হ'লেও বোলে তই 100 এবিধ শাক বোলে সম্পূৰ্ণ কৰাই বোলে চব দি দিওঁ নহয় জলকীয়া চব দি দিওঁ তেতিয়াহে হয়গৈ 100 এবিধ শাক মানিমুনি ভেদাইলতা সেইবোৰতো থাকেই এভেল গোটেইখন তাৰপিছতে টেঙেচি চব দি দিওঁ আৰু তাৰপিছতে এই খুতৰা চুতৰা একদম দি পেলাই বৰ ভাল লাগে এজনী ভাটুকি পেহী নহয়নে চুই কটাই সেই কঁকালত বান্ধি ক'ত যায় মই হেৰি পৰা আহোঁগৈ ভদেশ্বৰ সেই বাৰীত বোলে সেই ডাঙৰ আমলৰিটো দুটা আছে হেনো ভাঙিবলৈ মাতিছে যাওঁ তাকে আধাখিনি মই লৈ আহিম আৰু হয় নি অলপ মোকো দিব এনেই দিব নালাগে বাৰু পইচা দিম সেই নোৱাৰি দেই এইবোৰ ভাগ কৰিব নোৱাৰি মই সেই নিজে বহুত লাগিব মোক খাবলৈ মই অকণমান হ'লে নহয় মোৰ পোৱা সেই 100 টকা আমলৰিটো জানো নাই তই বজাৰৰ পৰা কিনি আনিবি মই হ'লে দিব নোৱাৰিম বেছি নালাগে আধা পোৱামান দিলেই হ'ব 50 টকা এটা দিম 50 টকা অকণমান দিলেই হ'ব ভাজি হ'লেও হ'ব আমাৰ মায়ে নাখায় নহয় মইহে খাওঁ হ'ব বাৰু দে 50 টকা অকণমান দিব পাৰিম বাৰু হ'ব তেনে মই আহিছোঁ ইমান ডাঙৰ ৰঙালাও ক'ত পালি এইটো বজাৰৰ পৰা কিনি আনিছোঁ এনেকুৱা ৰঙালাও পাবলৈ নাই ইমান ধুনীয়া ওলালে বোলো লৈ যাওঁ এটা
ইমান ডাঙৰ ৰঙালাও 60 টকা লে নকমাই ল'বতো নাকো ইমান ডাঙৰ ৰঙালাও ঠিক আছে দিয়ক মই আহিছোঁ ঐ ভাই মই কাইলৈ ঘৰলৈ যামগৈ ঐ তই সেই বিহু পেকেটেজ কৰিবলৈ হ'লে গৈছিলি সেই ধুনীয়াকৈ কেলৈ ঘূৰি আহিলি আকৌ কেলৈ যাওঁগৈ আকৌ তই যিটো কামৰ কাৰণে আহিছিলোঁ সেইটো কাম মোৰ আধাতে সমাপ্ত হ'ব গাঁৱৰে ভাল ল'ৰা এটা চাই ধনী ল'ৰা এটা চাই পতাবলৈ আহিছিলোঁ এতিয়া যোনটো ল'ৰা আমি চিলেক্ট কৰিছিলোঁ বাবাটোক দা সেইটো কথা কৈ পেলাই ডিম্পি বোলা সেই টাউনীয়া ছোৱালীজনীয়ে মোক বহুত গালি পাৰিলে আজি ঐ কি হ'ল আকৌ কথাটো ভাঙি পাতি কচোন টুকুৰা টুকুৰকৈ কেলৈ কৈছোঁ আকৌ কি হ'ল মানে মই বিহু পেকেটেজ কৰিবলৈ ধুনীয়াকৈ গৈছোঁ হাঁহি হাঁহি মোক ৰাস্তাতে ডিম্পি বোলাজনীয়ে কৈছে বোলে সেই তুমি হেনো কি বিচাৰিছা বোলে বিচাৰিছা কি বোলে তাৰপৰা কৈছে হেনো তুমি যে ভাবি আছা বোলে বাবাটোক ফচাম বুলি বোলে ভাত চাত খুৱাই হাঁহৰ মাংস ভাত খুৱাই বোলে ফচাম বুলি যে ভাবি আছা বোলে সেইটো কামনা বোলে তোমাৰ কেতিয়াও পূৰণ নহয় বেছি হৈছে তাই অলপ বেছি হৈছে মই ভাবিছোঁৱে তাইৰ লক্ষণবোৰ ঠিক নহয় তাই বাবাটোক পতাবলৈ চেষ্টা কৰি আছে কিন্তু আমি সেইটো হ'বলৈ দিব নালাগিব পিছত তই কি ক'লি মইনো কি ক'ম আৰু মইতো অপেন চেলেঞ্জ দি থৈ আহিছোঁ বোলো যিয়ে নহওক লাষ্টত তাইৰ লগত বিয়া হৈ দেখিম নহয় বাবাটোক দাৰ বোলো সেইদে বুলি কৈছোঁ বাবাটোৰ আকৌ তাইকহে পচন্দ কৰা নিচিনা লাগে মোৰ ৰাস্তাই ঘাটে ইমান কথা চথা পাতি থাকে দেখিছা নাই তাই তোৰ পিনে ঘূৰিও নাচায়হি ঐ ভাই মোৰ যে কিবা দিনৰ পিছত ল'ৰা এটা পচন্দ হৈছে এই বাবাটোক যে ইমান পচন্দ কৰোঁ এতিয়া কি হ'ব বাৰু শিকো বাৰু মানে এতিয়া তাই সেই বাবাটোক পতাবলৈ চেষ্টা কৰিব লাগিব নহ'লে দিগদাৰ হ'ব নহয় পিছত তাইৰ লগতে বিয়া হ'বগৈ নাই মই তেনেকুৱা হ'বলৈ দিব নোৱাৰোঁ বাবাটোক দাৰ লগত ময়ে বিয়া হ'ম তই হ'ম বুলি ক'লে নহ'ব নহয় সেইজনীকে পচন্দ কৰেহি আৰু সেইজনী নোযোৱা হ'ল নকৰা হ'ল সেইজনী বিয়া হ'ম বুলি ভাবিছে নেকি গাঁৱতে ইয়াতে বিয়া হ'ম বুলি ভাবিছে তাই চহৰলৈ নোযোৱাই হৈ থাকিলে মোৰ ভাতটো কি হ'ল ঐ বাই ভনী দুইজনীয়ে ৰাস্তাতে যে সেই কাজিয়া লগা দি লাগিছ হৰমোহন খাই নাই নাই একো নাই এনেই বাই ভনী দুজনী মৰম আকৌ মৰম চেনেহ বাৰু বিহু আগত কিবা কাম লৈছ নেকি আমাৰ ঘৰলৈ যাবি হো আমাৰ এখেতৰ লগত অকণমান পিঠা পনা বনোৱাত সহায় কৰি দিবি বৰা চাউলো পাবি আৰু পইচা কেইটকামানো দিম বাৰু নাই নাই তেনেকৈ কাম ওলোৱা নাই হ'ব বাৰু মই আৰু ভনী দুজনীয়ে এদিপচীয়া মই গৈ পেলাই সেই বনাই থৈ আহিম যাবা অঁ যাবিচোন আৰু এইবাৰ হেৰি কৰিম বুলিও ভাবিছোঁ এখেতে কৈছিলে বোলে মুড়ি ঘৰতে ফুটাম বোলে এই তই যাবি হো হয় নি ঘৰতে ফুটালে মোক কেইটামান আনিমচোন আনিবি আনিব পাৰিবি মোৰ এইফালে মন ভাগি গৈছে দুখ লাগিছে বায়ে কৈ পেলাই পিঠা বনাই মইহে জানিছোঁ ভিতৰি কিমান লাজ পাইছোঁ মই আজি তাই যে মোক আজি একদম হেৰি কৰি থৈ গৈছে তাইহে বিয়া হ'ব বুলি কৈ থৈ গৈছে মোৰ ফালে হেৰি গ'ল আৰু তাকে বিহু পালেহি আৰু ঘৰতো ঢেৰ কাম আছে মুচিবলৈ কাচিবলৈ আছে আমাৰ গোটেই ঘৰখন জেকা নহয় জানো গোবৰ মাটি দি মুচিব লাগিব নহ'লে গোটেই য'তে ত'তে কেঁচুমতাবোৰ ওলাই থাকে পিঠা চিঠা বনাই আহি পেলাই এইবোৰ ঘৰৰ কামবোৰ কৰিমহি আৰু কৰিবি আমাৰ ঘৰত দুদিন লাগি দিলে হ'ব পিঠাখিনি বনাই আজৰি কৰি দিবি তাৰপিছত তহঁতি নিজৰ কাম কৰিবি আৰু এইবোৰ এই দীঘল পিঠাবোৰ বগা পিঠাবোৰ তিল পিঠাবোৰ এনেকৈ পাচিত ভৰাই ওপৰত ঠাই থৈ দিম বিহুৰ দিনাহে উলিয়াম আৰু ইফালে ঢোলৰ গুমগুমনি শুনিলোৱে বিহু পেকেটেজ আৰম্ভ কৰিলে হ'বলা বাবাটোৰ দেহে ঢোল বজাইছে মোৰ কাৰণে অকণমানো নৰলে দেখিছানে তাই যোৱা দেখি একদম চাগে ঢোল বজাই দিলে বেলেগ খং উঠে মোক যে অকণমানো গুৰুত্বই নিদিয়ে বাবাটোতে অকণমান যদি গুৰুত্ব দিলেহেঁতেন সেই ডিম্পি বোলাজনীক ইমান গুৰুত্ব দি থাকে বন্ধুসকল কি খবৰ ভালনে বিহু লাগিছে নাই বাৰু বহাগৰ আগমন লাগিছে নাই আমাৰ চেনেহৰ হেঁপাহৰ ৰঙালী বিহুতে আহি আছে নহয় একদম ঢোলৰ গুমগুমনি পেপাৰ মাত কুলি মাত শুনিব পৰা দিনবোৰ আহিছে আৰু বৰ ভাল লাগে খণ্ডটি আজি এইখিনিয়ে সামৰিছোঁ দেই বন্ধুসকল যদিহে আজি খণ্ডটি চাই এনজয় কৰিলে তেতিয়াহ'লে চেনেল দিয়েই ছাবস্ক্ৰাইব কৰি থওক নতুন চেনেল আগবঢ়াই নিয়ক বুজিছে ইয়াৰ পিছৰ খণ্ডটোত ধামাকা পাৰ্ট এটা আহি আছে কিন্তু চাবলৈ কিন্তু নাপাহৰিব দেই বন্ধুসকল ইয়াৰ পিছৰ খণ্ডটোত কি হ'ল চাব আকৌ কমেণ্ট কৰি জনাব কিন্তু আজি খণ্ডটি কেনেকুৱা পালে আৰু আপোনালোকে লাইক নকৰে যে লাইকটো কৰিব আকৌ ভিডিঅ'টো তেতিয়াহে ভাল লাগে